মাটি উঠাবলৈ পটত মাটি ভৰাবলৈ মানে মোৰ লগৰজনীয়ে কোৱাৰ্টাৰ চিফ্ট কৰিছে বিল্ডিঙলৈ কোৱাৰ্টাৰ তলৰ যিখিনি কোৱাৰ্টাৰ আছে আমি য'ত আছোঁ এতিয়া বৰ্তমান সেইখিনি হৈছে মাটি বহুত টান চ' মানে তলৰ পৰা মাটি খান্দিব নোৱাৰি তাই যিটো কোৱাৰ্টাৰত আছে অলৰেডি আগতে মানে 1 বছৰ আগতে তাই গোবৰ কিবাকিবি ভৰাই থৈ দিছিলে আৰু যিহেতু এবাৰ চিফ্ট কৰিব সেইকাৰণে তাৰ কোমল যিহেতু মাটিখিনি সেইখিনি আমি আনিব গৈছিলোঁ ঘানাচি আৰু মই আনিব গৈছিলোঁ সেইটো ভিডিঅ' কৰিব থাকি গ'ল পিছে আৰু এতিয়া হৈ গ'ল দেৰি হাজবেণ্ড আহি পাব 1:30 আৰু মই এতিয়ালৈকে একো বনোৱা নাই চ' আপোনালোকক দেখাইছোঁ দেখিছেনে আমি ইয়াত মচন্দৈও পালোঁ মচন্দৈ আৰু তাই শেৱালি ফুল বুটলি থৈ দিছিলে আৰু সেইখিনি গোটেইখিনি লৈ গুচি আহিলোঁ আৰু আনিলোঁ এইবোৰ কচু কোৱাৰ্টাৰ সঁচাকৈ খুব ভাল লগা এইটো কাৰণে মানে চবেই নিজৰ নিজৰ পচন্দৰ বস্তুবোৰ যিবোৰ কোৱাৰ্টাৰ তলত আছে সিহঁতে মাটিত আনি ৰুই থৈ লয় আৰু যোনে ওপৰত আছে সিহঁতেও পটত কৰি লয় আৰু এই ধৰণে গাঁৱত নোপোৱা বস্তু কিছুমান আমি খাবলৈ পাওঁ চ' এইটোৱে ভিডিঅ' কৰিলোঁ আৰু এতিয়া দেৰি হৈছে যিহেতু মই শিঙৰা মাছৰ লগত মচন্দৰীটো বনাম বুলি ভাবিছোঁ হাজবেণ্ডে পিছে বিলাহীৰ লগত বনাব কৈছিলে কিন্তু মই মচন্দৰী আৰু শিঙৰা মাছটো বনাম ভাবিছোঁ চ' আহক মোৰতো দেৰি হৈছে আপোনালোকেও চাই থাকক মই লাষ্টত কি কি বনালোঁ কি কি কৰিলোঁ সেইটো দেখাম বাৰু পাছতে